ছাৰ ইণ্টাৰভিউ কেইটা বজাত 12টা বজাত এটা চিগাৰেট খাই যাম মেনকা তালুকদাৰ ৰবা হে তই বহা কি প্ৰশ্ন সুধিলা প্ৰশ্ন একো টান জানে বিৰাট হয় তুমি প্ৰথমতে যাই ক'বা জাপান তাৰপাছত ক'বা জৱাহৰলাল নেহৰু তাৰপাছত ক'বা মহাত্মা গান্ধী তাৰপাছত সুধিব তোমাক তেতিয়া তুমি ক'বা 47 মানে 47 মানে তোমাৰ জন্মটো 47 বুলি কৈ দিবা তাৰপাছত আৰু এনেকে আৰু বেছি নুবুদে আৰু হৈ যাব জৱাহৰলাল নেহৰু মহাত্মা গান্ধী 47 তো কি ক'লা 1947 হ'ব জাপান জৱাহৰলাল নেহৰু মহাত্মা গান্ধী 1947 নেক্সট ভোলা মই তুমি ইন্টাৰভিউ দিব আহিছা তুমি ক'ৰ পৰা আহিছা জাপানৰ পৰা জাপানৰ পৰা বাপ্পা ঐ আৰু তোমাৰ দেউতাৰ নাম জৱাহৰলাল নেহৰু তোমাৰ নাম মহাত্মা গান্ধী তোমাৰ নাম মহাত্মা গান্ধী কোন চনত জন্ম হৈছিলা 1947 চনত হয় নেকি তুমি যে মাষ্টৰ হ'বলৈ আহিছা তোমাৰ এক্সপিৰিয়েঞ্চ অলপ কোৱাচোন মোৰ এক্সপিৰিয়েঞ্চ বহুত আছে মই এই নাম্বাৰক চিন্তি হৰিবল কাতি মাহৰ 13 দিন কুকুৰে মুতে খুৰালোকক চাই ভালখিনি দেহত লাগক বয়াখিনি মুটাই দি ওলে যাওক কাঠ হলি ঘুনে খেলা হৈ শিল হলি খয় গলা হৈ লোৱা হলি মামৰে খেলা হৈ জয় নাম্বাৰৰ চিন্তিয়ে হৰিবল এইটো কিন্তু বেলেগ চিনেৰে নিশিকায় কলা হৈছে সুখস্থিতা বুলি কয় কিন্তু মই কৈছো পুখস্থিতা পুখস্থিতাৰ ভিতৰত এইটো আমাৰ চাটনি বনোৱা এইটো খাই ল ধুনীয়াকৈ ভাল লাগি যাব দে চেষ্টো কৰি ল তহঁতক যদি ৰাতি 12টা 12:30 যদি মাল লাগে তহঁতে কি কৰিবি এই ভলাদাত ৰুমক লৈ আহিবি দৰ্জাত দুবাৰ টক টক কৈ দিবা তাৰপিছত বেলেগ দোকানত কৰি 30 টকা এটা বেছিকে দিবা মোৰ পৰা মাল লৈ যাবা এইটো কোনে শিকাইছে আমি মদটো কিহৰ কাৰণে খাইছো কিহৰ কাৰণে মদটো খাই আছো এইটো আমি ফুৰ্তি কৰাৰ কাৰণে খাইছো এইটো আমি নিচাৰ পৰা নিচাকে খোৱা নাই কি অথানিৰ পৰা তাতে কেঁচি কেনেদি কাটি আছে ইটো ৰুমত কাটিব পাৰিলে হয় মাক চাই কি হয় চাৰা অলপ কম কাটিবা এইটো কিহৰ কাৰণে আহিছে আমাৰ একটা বান্ধনৰ কাৰণে আহিছে এই বস্তুটো আমাৰ এটা বান্ধন সেইকাৰণে আমাৰ মানে সমন্বয় গঢ়ি উঠাৰ কাৰণে আমাৰ এই বস্তুটো প্ৰচলন হৈছে এইটো চাৰে বাচ্চাই 10 টকাটো নিদিয়াকৈ খাই আছে হয়নে নহয় এই চাৰে এইটো মইতো ইয়াৰ পৰা খেতি দিব পাৰিলে হয় কিয় খেতি দিয়া নাই এটা আমাৰ সমন্বয়ৰ কাৰণে এই চাওঁ মই এটা এই বটল কাটি ইয়াত মই খাইছো তাকটো একপাক দিছো নাই নহয় এই চাৰে বাচ্চাই নিদিয়ে দে চাৰে বাচ্চা এটা কোৱাৰ্টাৰ উলিয়া এই 12টা বাজিল দেৰি হ'ব যাব লাগে মোৰো এড কৰি বেছি অভিজ্ঞতা আছে আৰু মই বহুত শিকাব লগা আছে আৰু বহুত এক্সপিৰিয়েঞ্চ আছে
গেটাত মানে গোটেইখিনি যাব লাগিব নে